নমস্কাৰ, মোৰ নাম শ্ৰী উৰ্মিলা কলিতা। মই আজি এটি জুবিন গাৰ্গৰ লোকগীত গাবলৈ লৈছোঁ। মই মৰিম যিদিনা একেডাল বাঁহকে তিনিচেও কৰিব মাজৰ চেও কচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৰী ঘাটলে বুলি মোৰ মনাই ঐ নৰী ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বা কি আছে হাই কপালতে কালি বা কি আছে হাই তিনি দিনতে তিয়লি পাতিব 10 দিনতে দহা কাজ কৰিব গাঁৱৰে গিয়াতিক মাতি গাঁৱৰে গিয়াতিক মাতি বিড়ালীৰ চুকতে আয়ে কান্দি ৰব বিড়ালীৰ চুকতে আয়ে কান্দি ৰব সোণকে নি গ'ল বুলি মোৰ মনাই ঐ সোণকে নি গ'ল বুলি দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বা কি আছে হাই কপালতে কালি বা কি আছে হাই সাপ খতৰুৱে গুণ বখানিব বংশ কুটুমে চকুলো টুকিব আৰু ঘূৰি নাহোঁ বুলি আৰু ঘূৰি নাহোঁ বুলি তুলসীৰ তলতে চাকি জ্বলাবা তুলসীৰ তলতে চাকি জ্বলাব চিকিমিকি গধূলি মোৰ মনাই ঐ চিকিমিকি গধূলি দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বা কি আছে কাৰ কপালতে কালি বা কি আছে হাই কপালতে কালি বা কি আছে হাই ধন্যবাদ মই গীতটি গালোঁ আপোনালোকৰ যদি শুনি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।